হেল্ল' বন্ধুসকল, মই জয়াৰাম আহমেদ আৰু আপোনালোক সকলোকে মোৰ ষ্ট্ৰংগাৰ জেয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপুনি মোৰ এই চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে নিয়মিতভাৱে পাই থাকে। তো ব্লগ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি মই অসমৰ 10টা PA বিভাগৰ কুৱেশ্যন লৈছোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? তো বন্ধুসকল, ইয়াৰ উত্তৰটো হ'ব বাবুল বাৰ্মিজ। 2 নম্বৰ প্ৰশ্নটো হ'ল, কোন তাৰিখত অসমত ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল 17 অক্টোবৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমত স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল 1947 চনত। 4 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ক্ৰীড়া জগতত পিতৃস্বৰূপ কোন? ইয়াৰ উত্তৰটো হৈছে RG বৰুৱা। 5 নম্বৰ প্ৰশ্নটো হ'ল, অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? ইয়াৰ উত্তৰটো হ'ল ভোগেশ্বৰ ভৰালী আৰু মনালিছা। 6 নম্বৰ প্ৰশ্নটো হ'ল, কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল? 1980 চনত। অসমৰ কোন গৰাকী সাঁতোৰবিদে 9টা সোণৰ পদক লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল এলভিছ আলী হাজৰিকা। 8 নম্বৰ প্ৰশ্নটো হ'ল, অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ল তালিমেৰন আও। 9 নম্বৰ প্ৰশ্নটো হ'ল, কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1983 চনত। 10 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈগৰাকী কোন? তো ইয়াৰ উত্তৰটো হ'ল পল্লৱী বৰুৱা। তো বন্ধুসকল, আজিৰ এই GK কুৱেশ্যনবিলাক আপোনালোকৰ কেনে লাগিছে? যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক, যাতে পৰৱৰ্তী সময়ত আপোনালোকে নিয়মীয়াকৈ পাই থাকে ভিডিঅ'সমূহ। আৰু বন্ধুসকল, GK প্ৰশ্ন আপোনালোকে যিমানে চাওক, আপোনালোকে 100% কমন পেলাব নোৱাৰে। গতিকে আপোনালোকে চব পঢ়ি আপোনালোকৰ এবাৰ আয়ত্ব কৰি লওক, যাতে আপোনাৰ যিকোনো প্ৰশ্ন আহিলে আপোনালোকৰ সুবিধা হয় এনচাৰ কৰাতে। তো আজিলৈ ইমানেই, ধন্যবাদ।